আজি মই এই সৰু মাছখিনি কেনেকৈ পাতত দিছোঁ দেখাম বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু তেনেকৈ এইখিনি সৰু সৰু মাছ গোটেইখিনি মই ভালকৈ ধুই কৰি লৈছোঁ। আৰু এতিয়া ইয়াতে আদা আৰু নহৰু পিঁয়াজ অকণমান থেতেলাই লৈছোঁ। এইখিনি হালধি পাত লৈ লৈছোঁ আৰু নিমখ হালধি। এতিয়া হালধি পাতখনতে মাছখিনি দিছোঁ। গোটেইখিনি দি নিদিওঁ, আধা ভাজিম আৰু আধা পাতত দিম। এতিয়া হালধিও বেছি নাই দিয়া, জোখমতে দিছোঁ। আৰু এতিয়া নিমখো দিলোঁ, এইখিনি ভালদৰে এতিয়া মিক্স কৰি লৈছোঁ। ইয়াতে এতিয়া মই পিচি লোৱা নহৰু আৰু আদাখিনিও দিম। এইকেইটা এতিয়া ভাজিবলৈ থৈছোঁ পিঁয়াজ দি। এতিয়া নহৰু আৰু আদাখিনি খুন্দি লৈছিলোঁ, এইখিনি এতিয়া ভালদৰে সানি পেলাই কেঁচা জলকীয়া, ইয়াত দুটামান কেঁচা জলকীয়া দি দিম। এতিয়া এইখিনি এতিয়া পেকিং কৰিব লাগিব, বান্ধিব লাগিব। এতিয়া কেনেকৈ বান্ধিছোঁ দেখিছে চাগে। কলপাতৰ সেইডাল এৰুৱাই আনিছোঁ, আনি পেলাই এনেকৈ বান্ধি দিছোঁ আৰু। এতিয়া এইটো বন্ধা প্ৰায় হৈছে আৰু বান্ধি দিব লাগিব। তাৱাখন মই গৰম কৰি ল'লোঁ আৰু ইয়াতে এইটো হালধি পাতে বন্ধা মাছখিনি এনেকৈ দি দিছোঁ আৰু ঢাকনা মাৰি দিম। গেছটো ল' ফ্লেমতে ৰাখিম। এতিয়া বান্ধি লোৱা এতিয়া হৈ গ'ল। অকণ মেলি চাওক না সিজিলে হয় নাই? সিজি গ'ল চাগে ন? অলপ আছে পেটটো আছিলে যে ইয়াত পিঁয়াজ পিঁয়াজ এতিয়া এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই খুলিম। এতিয়া হৈ গৈছে, পুৰা ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে মিঠাতেল অকণমান দি দিছোঁ আৰু গোল নেমু অকণমান চেপি দিম আৰু এইখিনি এতিয়া পিটিকা কৰিম।